পাৰ হৈ যাব দিয়কচোন, আহিম আকৌ পিছত। যাওক পাব যাওক।
বহুত বহুত ধন্যবাদ। থেংক ইউ। তোমাক ফোন নম্বৰটো মই হেৰি কৰি আছিলোঁ, হেৰি ইউটিউব চেনেল বৈকুণ্ঠ ভাগ দিবলৈ, তাৰপিছতে ইউটিউব চেনেল হৰিনাম ভাগ দিবলৈ, ফোনটো ধৰা নাই। বিজি হৈ আছে বাৰু হেৰি ইয়াত দিম, ল'বা পাব কোৱা। আপোনাৰ গুণনাম আপুনি দিয়া সকলে যথাতে বাৰু আপোনাৰ প্ৰকাশ কৰিছে সেই প্ৰভু দিয়াৰ কাৰণে ভাল লাগিলে। আপোনাৰ বৈকুণ্ঠৰ নাম বাজানি প্ৰকাশ কৰাত বৈকুণ্ঠত পুনৰ থাপন কৰা গোৱা বোৱা সঞ্চাৰ গীতৰা গোসাপত নামৰ গাঁও সপোনা লৈছে সৰ্বপ্ৰাণ মৰ্ষণ কৰি বৈকুণ্ঠপতি ভগৱন্তই বৈকুণ্ঠত নাম আশাৰ সুধৰাই গ্ৰহণ কৰি এই ভক্ত সমস্তৰ লগতে সেৱক সমস্তৰ প্ৰতি আশীৰ্বাদ কৰিব। হৰি ৰাম গোবিন্দ হে গিৰিব যাদৱ ৰায় ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবেও তোমাতো পাই। হে প্ৰভু চাৰিমুঠি জীৱৰ আপোনাৰ সৃষ্টি নৰ সমস্ত তাৰে অন্তৰ্গত, সেয়েহে আপোনাৰ ওচৰত দিবলৈ থবলৈ উপায়ন্ত নোহোৱা হেতুকে আপোনাৰ এই বৈকুণ্ঠৰ পৰা এমুঠি চাউল এমুঠি মাছ চাৰিখন কটা গোৱা ধূপ দি পৰিমণা যোগাই এভাগি শৰাই নিবেদন আপোনাৰ শ্ৰীচৰণ অৰ্পণ কৰা হৈছে। ইয়াতে সেৱক সমস্তে আগবঢ়াই দিয়াত মেজিসকলে ধোৱা পখলা কটা চমীয়া কৰাত অৰ্চন কৰোঁতে দৰ্শন কৰোঁতে অদানিতে চিত্ৰ ভুল তুতি আগ পিছ বহালতা চিত্ৰকে অচিত মানি বৈকুণ্ঠপতি ভগৱন্তই বৈকুণ্ঠৰ নাম সাৰৰ লগতে শৰাইবকো শুধৰাই গ্ৰহণ ঠাই দিয়ক আৰু সেৱক সমানিতে সমূহ ভক্তৰ প্ৰতি আশীৰ্বাদ কৰক। হৰি ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ তয়ৰ প্ৰিয় মন মহাভাগৱত ইছে পুৰাণৰ সূৰ্য ভগৱতীৰ প্ৰকাশক সমস্ত বেদৰ ধাৰ এয়া সোণাৰ তত্ত্ব ভেদ কল্পতৰ ভৈলা বেদ তাৰ ফল এই নাহি খাৰ মিঠা চাউল নাছিলে কয় এটকাল স্বৰ্গমন্ত পাতাল মৈধত অৰস্বদ তয় অমৃতময় কেৱলে আনন্দ ৰস পূৰ্বতে আছিলে বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধে কম বয়স গৈলে পাইলা ব্ৰহ্মা পদ্ম
এই ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৰিলে তিলেক ভাগি ইডালে সিডালে লাগি শুকমুখে ভূমিত পৰিলা কৰা পান ফলহিতো যাৰ আছে ভাগ্য যিটো ৰসবমি ভানত চতুৰ সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ হৰি সমস্ত পদ এই কিলে সৰ্বে পায় তিলে তিলে আয়ু যায় জানি লোৱা পথৰ পদ্মৰ পত্ৰৰ নীৰ পৰি যেন থিৰ আহিমতে জীৱন চঞ্চল মাধৱে পিতা মাতা অভকত ভয়দাতা মাধৱত বিনে নাই হেন জানি যত্ন কৰি ডাকি বোলা হৰি 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 বিনে বেঠে এই মাধৱে পিতা মাতা ভকত ভয়দাতা মাধৱত বিনে নাই হেন জানি যত্ন কৰি লাগি বোলা হৰি 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 বিনে বেঠে আপোনাৰ মহিমাক আপুনি ব্যাপক কৰি জীয়ক কৰা পৰিত্ৰাণ হে প্ৰভু ভগৱন্ত আপোনাৰ স্থানতেই সমূহ ভক্ত মিলি আজি এভাগী বৈকুণ্ঠৰ নাম যথাৱতে প্ৰকাশ কৰিছে আৰু নামৰ লগতে সংগতি ৰাখি এভাগী মহাভাগৱতো আপোনাৰ শ্ৰীচৰণতে অৰ্পণ কৰা হৈছে প্ৰভু হে প্ৰভু নামৰ 10 অপৰাধ পাঠৰ শতসহস্ৰ গৌতি গৌতি অপৰাধ আপুনি ভঞ্জন কৰক নিজ গুণে প্ৰসন্ন হওক আৰু আপোনাৰ নিজ বৈকুণ্ঠৰ নাম ভাগি আপুনি শুধৰাই আত্মাত জমা ৰাখক পাঠভাগকো আপুনি শুধৰাই আত্মাত জমা ৰাখক আৰু সমূহ ভক্ত তথা সমূহ ৰাইজৰ প্ৰতিও কৰি কৃপা বিলাওক কৃষ্ণ
হৰি ৰাম কৃষ্ণ এই হৰি নাম হৰি অনন্ত মুৰাৰী ভকত বৈচৰণীয়া সেৱক উদ্ধাৰী হে প্ৰভু ভগৱন্ত সেই সমস্ত যি আহ্বান মৰ্মে ৬৬তম কলনাম ভাগ প্ৰত্যেক বছৰে মাঘী পূৰ্ণিমাত প্ৰকাশ পাই আহিছে। সেয়েহে এই বছৰ সেই সময়খনতেই দক্ষিণ শৈবৰ গাঁৱৰ ভক্তবৃন্দৰ আহ্বান মৰ্মে মহান কলনাম ভাগ প্ৰসংগীয়া নামৰ অন্তত প্ৰকাশ হ'ব। সেই প্ৰভু ভগৱন্ত আপোনাৰ ওচৰত থাকি ভকত সমষ্টিয়ে গোবিন্দ নাম প্ৰকাশ কৰি যোৱাত অজানিতে চিত ভুল ত্ৰুটি ইয়াক পিছ হ'বও পাৰে। আপুনি যেন প্ৰত্যেকৰ হৃদয়ত প্ৰত্যেকজন ভকতৰ হৃদয়ত থিতি হৈ আপোনাৰ গুণনো প্ৰকাশ কৰিব আৰু ভকত সমষ্টৰ লগতে সেৱা সমষ্ট হৈ পোৱা কৃপা মিলা